আজি হৈছে 8 এপ্ৰিল তাৰিখ আৰু কাইলৈ হৈছে 9 এপ্ৰিল তাৰিখ। যেহেতু কাইলৈ ইলেকশ্যন, গতিকে আজি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কোনোবা এটা ৰিজাল্ট ঘোষণা কৰিব নেকি? বৰ্তমান সময়ত তোমালোকে থাম্বনেইলখনত নিশ্চয় দেখিছা। আজি ঘোষণা কৰিব মেট্ৰিক এইচএছ ফলাফল, এনেদৰে মই লিখি থৈছোঁ। গতিকে সঁচাকৈ তোমালোকৰ আজি ফলাফল ঘোষণা কৰিব নেকি? তাৰ ওপৰত কি তথ্য আহিছে আজিৰ এই তোমালোকৰ সৈতে আলোচনা কৰিম। বহুতে মোক কমেণ্ট কৰি আছা, বহুতে মোক হোৱাটছএপত মেছেজ কৰি আছা যে আজি হৈছে 8 এপ্ৰিল তাৰিখ, গতিকে আজি ৰিজাল্ট দিব নিদিয়ে, তাৰ ওপৰত এটা ভিডিঅ' লাগে বুলি। গতিকে সম্পূৰ্ণ স্পষ্টভাৱে তোমালোকৰ সৈতে আলোচনা কৰিম যে তোমালোকৰ আজি ঘোষণা কৰিব নকৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে নিশ্চয় চাবা। যদিহে ডাউট ক্লিয়াৰ হয় নিশ্চয় এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পোনপ্ৰথমে তোমালোক সকলোৱে নিশ্চয় জানা আজি 8 তাৰিখ হয় আৰু কাইলৈ ইলেকশ্যন, গতিকে সকলো টিচাৰে ইলেকশ্যনৰ ডিউটিত বৰ্তমান সময়ত ব্যস্ত হৈ আছে। আৰু জানিব পৰা অনুসৰি বৰ্তমান সময়লৈকে বহি চাই পিনি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সম্পূৰ্ণ শেষ। মেট্ৰিক পৰীক্ষা সম্পূৰ্ণ প্ৰস্তুতিয়ে সমাপ্ত কৰিলে আমাৰ সেৱা বোৰ্ডে, মাত্ৰ ৰিজাল্টটোহে ওলাবৰ কাৰণে বাকী আছে। লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকলৰো বহি চাই সমাপ্ত কৰিলে। তেওঁলোকে মাৰ্কছৰ যিখিনি প্ৰক্ৰিয়া, যিখিনি মাৰ্কছ তেওঁলোকে নিৰ্ণয় কৰিব লাগে, য'ত ভৰাব লাগে, সেইখিনি কাম বৰ্তমান সময়ত চলি আছে বা কৰাই আছে। গতিকে 2 এদিনৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছে 10 এপ্ৰিলৰ পিছত ঘোষণা কৰিব বুলি মেট্ৰিক পৰীক্ষা ফলাফল, আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলৰ পূৰ্বেই ঘোষণা কৰিব। গতিকে একেবাৰে স্পষ্টকৈ তোমালোকক জনাব বিচাৰিছোঁ, আজি তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। শেষত এটাই কথা তোমালোকক ক'ব বিচাৰিছোঁ, তোমালোকে ৰিজাল্টৰ কথা মোক সুধি আছা। তো ৰিজাল্টৰ কথা সোধাতকৈ তোমালোকে বৰ্তমান সময়ত কি পঢ়িম বুলি চিন্তা কৰিছা ৰিজাল্ট দিয়াৰ পাছত, বা কোনটো লাইনত যাম বুলি তোমালোকে চিন্তা কৰিছা, কোনটো ষ্ট্ৰীম তোমালোকে ল'ম বুলি ভাবিছা, তাক ভালদৰে নিৰ্ণয় কৰাটো তোমালোকৰ কাৰণে বেষ্ট হ'ব বৰ্তমান সময়ত। যিসকলে বৰ্তমানলৈকে নিৰ্ণয় ভালকৈ কৰা নাই, তোমালোকে ভালকৈ নিৰ্ণয় কৰা, আৰু ৰিজাল্টটো তোমালোকে যিখিনি কৰি থৈ আছা তাৰে ফলাফল পাবা। গতিকে ৰিজাল্টৰ কথা চিন্তা কৰি কোনো ধৰণৰ লাভ নাই। অলৰেডি মই ক্লাছ 11ৰ ক্লাছ ষ্টাৰ্ট কৰিছোঁ আমাৰ হোৱাটছআপ চেনেল, লগতে আমাৰ ইউটিউবত। গতিকে তোমালোকে নিশ্চয় ক্লাছ 11ৰ ক্লাছ আৰম্ভ আজিৰ পৰা কৰি দিবা। আমাৰ হোৱাটছআপ চেনেলত যিসকলে জড়িত নাই নিশ্চয় জড়িত হৈ ল'বা। মোৰ হোৱাটছআপ নাম্বাৰ হৈছে 9395374524। তাত মাত্ৰ 6টা মেছেজ দিলে হোৱাটছআপ চেনেলৰ লিংক পাবা। গতিকে নিশ্চয় জড়িত হৈ তোমালোকে পঢ়াত মনোনিৱেশ কৰা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যিসকলে শেষলৈকে চাই আছা। ভিডিঅ' চোৱাৰ কাৰণে পুনৰবাৰ ধন্যবাদ। জয় অসম।